মানে মই বিৰোধিতা কৰিছোঁ মানে কথাটো এনেকুৱা কথাটো হ'ল যে গোটেই ভাৰতবৰ্ষ আৰু গোটেই পৃথিৱী এতিয়া অৰ্থনৈতিক সংকটত ভুগিছে। যি সময়ত আমাৰ গোটেই হোটেল ব্যৱসায় বাণিজ্য এইবিলাক বন্ধ হৈ গৈছে বা মন্দাৱস্থা আহিছে, তাৰ কাৰণটো হ'ল যে গেছ চিলিণ্ডাৰৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পাইছে আৰু পেট্ৰল আৰু ডিজেলৰ দামো সাংঘাতিক বৃদ্ধি পোৱাৰ কাৰণে পৰিবহণ ব্যৱসায়ো সাংঘাতিক ধৰণে বেয়া হৈছে। গতিকে হোটেল ব্যৱসায়, পৰিবহণ ব্যৱসায়, মুঠতে এতিয়া ব্যৱসায়বিলাক মন্দা হৈছে। যি সময়ত অসম মন্ত্ৰীসভাই শপত লৈছে, সেই সময়ত আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে অসমৰ সকলো হোটেল ব্যৱসায় সাংঘাতিক ধৰণে মন্দা, পৰিবহণ ব্যৱসায় সাংঘাতিক ধৰণে মন্দা। তেনেকুৱা সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমখন কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিলে কেনেকৈ এই অৰ্থনৈতিক সংকটৰ সময়ত, ভাৰতবৰ্ষৰ এই অৰ্থনৈতিক সংকটৰ সময়ত অসমৰ নিচিনা দুখীয়া ৰাজ্যখনে কেনেকৈ নিজৰ অৰ্থনৈতিক অৱস্থা সুৰক্ষিত কৰি ৰাখিব পাৰে, ব্যৱসায় বাণিজ্য কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰে। তাৰ বিপৰীতে প্ৰথমখন কেবিনেটত তেখেতে সিদ্ধান্ত লৈছে যে UCC আনিম। কৈছে যে UCCত 4টা বিষয় থাকিব বুলি কোৱা হৈছে। এটা হ'ল যে বিবাহ পঞ্জীয়নটো বাধ্যতামূলক কৰা হ'ব। এইটো মোটামুটি ধৰণে কিছুদিনৰ পৰা আমাৰ অসমত বিবাহ পঞ্জীয়নটো বাধ্যতামূলকেই। কোৱা হৈছে যে পলিগেমি অৰ্থাৎ বহুবিবাহ নিষিদ্ধ কৰা হ'ব। ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে বহুবিবাহ প্ৰতিৰোধ আইন ইতিমধ্যে 2025 চনত আমি পাছ কৰিছোঁ অসম বিধানসভাই, আৰু সেই বিধেয়ক ইতিমধ্যে আইনত পৰিণত হৈছে। গতিকে বহুবিবাহ ইতিমধ্যে আমি বন্ধই কৰিলোঁ। তাৰপিছত আকৌ UCCৰ জৰিয়তে বহুবিবাহ, UCCৰ জৰিয়তে বিবাহৰ আপোনাৰ পঞ্জীয়ন কৰা, এইবিলাকৰ কি অৰ্থ আছে? তাৰপাছত কৈছে যে UCCৰ জৰিয়তে এবাৰ সম্পত্তিৰ সমান অধিকাৰ প্ৰদান কৰা হ'ব। নিজৰ দেউতাক আৰু মাকৰ যি সম্পত্তি, সেই পৈতৃক সম্পত্তি পুতেক আৰু জীয়েকে যাতে সমানে পায়। আমাৰ হিন্দু এক্ট অনুসৰি আপোনালোকে সকলোৱে জানে যে আমি সকলোৱে পিতৃ মাতৃৰ সম্পত্তিৰ সমান অধিকাৰ পাওঁ। পিতৃৰ সম্পত্তিৰ আমি পৈতৃক সম্পত্তিৰ সমান অধিকাৰ পাওঁ। কেৱল মুছলমানসকলৰ ক্ষেত্ৰত পুতেকে যদি 100 পায়, তেতিয়াহ'লে জীয়েকে 50 পায়। গতিকে মুছলমানসকলক সেইটো সমান কৰি দিবৰ কাৰণে মুছলমানসকলৰ যিখন শৰীয়ত আইন আছে, সেই শৰীয়ত আইনৰ পৰিৱৰ্তে UCC কৰিবৰ কাৰণে এইখনৰ ব্যৱস্থা কৰা হৈছে। আৰু চতুৰ্থ যিটো UCCৰ ধাৰণাৰ কথা কোৱা হৈছে যে UCCৰ জৰিয়তে বন্ধ কৰি দিয়া হ'ব, কি কয় আপোনাৰ বিবাহ পূৰ্ব যি লিভ ইন ৰিলেশ্যন, মানুহে বিয়াৰ পূৰ্বে আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে একেলগতে থাকে। বিশেষভাৱে মেট্ৰ' চিটিবিলাকত আমি দেখোঁ যে দিল্লী চিল্লী এইবিলাকত থাকে। তো সেইবিলাকো বন্ধ কৰি দিব। তো এতিয়া কথাটো হ'ল যে আমি লাহে লাহে আধুনিক যুগলৈ গৈ থাকিম নে আমি লাহে লাহে পৌৰাণিক যুগলৈ ঘূৰি গৈ থাকিম? আমাক ৰক্ষণশীল সমাজ এখন লাগে নে আমাক আধুনিক যুগৰ এখন গণতান্ত্ৰিক সমাজ লাগে? সুপ্ৰিম কোৰ্টে কৈছে যে ভাৰতবৰ্ষত লিভ ইন ৰিলেশ্যন থাকিব পাৰিব। এইটো ভাৰতবৰ্ষৰ সংবিধানে দিয়া এটা মৌলিক অধিকাৰ। এতিয়া আমাৰ চৰকাৰে কৈছে যে যে অসমত আপোনাৰ লিভ ইন ৰিলেশ্যন, বিবাহ পূৰ্ব লিভ ইন ৰিলেশ্যন থাকিব নোৱাৰিব। এনেকুৱা পশ্চাদগামী চিন্তা। গতিকে প্ৰথমখন কেবিনেটত এনেকুৱা ধৰণৰ চিন্তা কৰিবৰ কাৰণে আমি আচলতে চৰকাৰখন পাতি দিছোঁ নেকি? এবাৰ মানুহে ভোট দিছে নেকি? য'ত আপোনালোকে নিশ্চয় দেখিছে যে আজি তামিলনাডুত চৰকাৰ হৈছে। তামিলনাডু চৰকাৰ কি সিদ্ধান্ত লৈছে বাৰু? তামিলনাডু চৰকাৰে সিদ্ধান্ত লৈছে 1 নম্বৰ, নীট পৰীক্ষাৰ জৰিয়তে তাত মেডিকেলৰ ছিট তামিলনাডুত দিয়া নহ'ব। সৰ্বভাৰতীয় নীট তেওঁলোকক নালাগে। ৰাজ্য চৰকাৰৰ হাতত শিক্ষাৰ সম্পূৰ্ণ অধিকাৰ লাগে। আমাৰ বিচাৰিছে হিন্দু মুছলমানৰ আইন, তামিলনাডুত কি বিচাৰিছে?
থেলাপতি বিজয়ে কি বিচাৰিছে তাত বিচাৰিছে যে ৰাজ্য চৰকাৰৰ হাতত শিক্ষাৰ অধিকাৰ নীটৰ জৰিয়তে তামিলনাডুৰ মেডিকেল ছিটকেইটা ল'লে নহ'ব এইটো হ'ল তেওঁলোকৰ সিদ্ধান্ত এটাকে যদি আপোনালোকে চাই থেলাপতি বিজয়ৰ আপোনাৰ যদি হেৰিটো চাই কি কয় আজি দিনটোত যদি আপুনি তেওঁলোকৰ চৰকাৰৰ যিকেইটা ডিচিশ্যন 8টা ডিচিশ্যন লৈছে কেইটামান ডিচিশ্যন লৈছে তেওঁলোকে কেবিনেট হোৱাৰ আগতেই প্ৰথম যিদিনা শপত ল'লে তেতিয়াই সেইদিনাই 4টা ডিচিশ্যন ল'লে 1 নম্বৰ ডিচিশ্যনটো ল'লে যে 200 ইউনিটলৈকে সকলোৰে বিদ্যুৎ মাচুল ফ্ৰী বিদ্যুৎ মাচুল ফ্ৰী এইটো এটা গুৰুত্বপূৰ্ণ বস্তু কাৰণ বিদ্যুৎ বোলা বস্তুটোৱে আধুনিক যুগটো চলে যদি বিদ্যুৎ মাচুল ফ্ৰী কৰি দিয়ে তেতিয়াহ'লে ব্যৱসায় বাণিজ্য ভাল হয় কল কাৰখানা ভাল হয় খেতি বাতিত কম খৰচ হয় এই কথাবিলাক ইম্পৰ্টেণ্ট কথাবিলাকত মনোযোগ নাই ইম্পৰ্টেণ্ট কথাবিলাকৰ কোনো ধৰণৰ মনোযোগ নাই আমাৰ চৰকাৰবিলাকৰ সিদ্ধান্তবিলাক সকলো পশ্চাদগামী হিন্দু মুছলমান লোকে তামিলত্ব ল'বৰ কাৰণে চেষ্টা কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে ভাৰতীয়ত্ব অৰ্থাৎ হিন্দুত্ব অৰ্থাৎ গেৰুৱা বাহিনীৰ যি তত্ত্ব সেই তত্ত্ব প্ৰথমখন কেবিনেটতে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে অসমীয়াত্বক বিসৰ্জন দি এইটো দুৰ্ভাগ্যজনক গতিকে মই অসম চৰকাৰৰ প্ৰথম যি কেবিনেট বৈঠক এই কেবিনেট বৈঠকৰ যি সিদ্ধান্ত ওলাই আহিছে এই সিদ্ধান্তৰ প্ৰতি একমত নহয়